সকলোকে নমস্কাৰ। অসম চৰকাৰৰ ফালৰ পৰা বহুতকেইটা বিভাগত নতুন পদ মুকলি হৈছে। প্ৰায় 26,441টা পদ মুকলি হৈছে। কেনেকৈ কি কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব আমি চাওঁ আহক। প্ৰায় আপোনালোকে দেখিব পাইছে বহুত পষ্ট মুকলি হৈছে। 26,441টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টৰ কাৰণে। ইয়াতে পোষ্ট নেম দিছে গ্ৰেড 3 গ্ৰেড 4। টোটেল পোষ্ট ওলাইছে আপোনাৰ 26,441টা পোষ্ট। ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট। বৰ্ড সেৱা বৰ্ডৰ হয়। ইয়াতে গভৰ্ণমেণ্ট অফ আছামৰ হয়, অসম চৰকাৰৰ। কোৱালিফিকেশ্যন আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লাই প্ৰচেছ হ'ব আপোনালোকৰ অনলাইন। ইয়াৰ বাবে এপ্লিকেশ্যন ফিজো দিয়া আছে 350 টকা। এইটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব, আমি পিছত দেখাম কাৰ কাৰণে কিমান এপ্লিকেশ্যন ফিজ হ'ব। আৰু ইয়াৰে ষ্টাৰ্টিং ডেট হৈছে 11 এপ্ৰিলৰ পৰা হৈ আছে। আপোনাৰ লাষ্ট ডেট আছে 30 মে' আৰু বেছি দিন নাই আৰু সোনকালে এপ্লাই কৰি ল'ব যোনে যোনে কৰা নাই। তাৰপিছত চাওঁ আমি ইয়াতে এটা কথা উল্লেখ কৰিছে, এইটো DSSৰ এডমিট কাৰ্ড। সোনকালে হয়তো এইকেইদিনতে DSS আৰু DMEৰ এক্সাম হ'ব, এডমিট আহিব। তাৰো ভিডিঅ' পাব আপোনালোকে, আহিলে আপোনালোকক জনাই দিয়া যাব। আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট ডিটেইলছ, নেম অফ পষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4। ইয়াতে 26,400টা, গ্ৰেড 3ৰ কাৰণে আছে 13,141টা পদ আৰু গ্ৰেড 4ৰ কাৰণে আছে 13,300টা পষ্ট। আৰু ইয়াতে পে স্কেল দিয়া আছে, পে স্কেল টু পে বেণ্ড এণ্ড গ্ৰেড পে অফ দ্য পোষ্ট এজ পাৰ আছাম ছাৰ্ভিচ ৰুল 2017 NS এমেণ্ডমেণ্ট। মানে 2017 চনত যিখন এমেণ্ডমেণ্ট আমাৰ হেৰি কৰা আছিলে তাৰ হেৰিয়তে আপোনালোকে চেলাৰীটো পাব গ্ৰেড পে হিচাপত। আৰু ইয়াতে এটা হেল্পলাইন নাম্বাৰো দিয়া আছে। আপোনালোকে যদি কোনোবাই কাৰোবাৰ কিবা অসুবিধা হয় অনলাইন কৰোঁতে, এই নাম্বাৰটোত অনলাইন কৰিলে আপোনালোকে অনলাইন কৰিলে নহয়, কল কৰিব লাগিব। কল কৰিলে আপোনালোকে ছানডে' অফ থাকে, মনডে' টু ছেটাৰডে'লৈকে আপোনালোকে কল কৰি তাত আপোনালোকৰ অভিযোগবোৰ দাখিল কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যন আৰু ভেকেঞ্চিছৰ হেৰি দিয়া আছে। আপোনালোকে গ্ৰেড 4ৰ কাৰণে দুটা আছে আমাৰ কেটেগৰী। ইয়াতে এটা ওলাইছে 8 পাছৰ কাৰণে 9,000 পষ্ট আৰু মেট্ৰিক পাছসকলৰ কাৰণে 4,300 পষ্ট। টোটেল পষ্ট আছে 13,300টা। আৰু মেক্সিমাম কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে। এডুকেশ্যন সেইটোতো গম পাইছে, মেক্সিমাম কোৱালিফিকেশ্যন গ্ৰেড 4ৰ কাৰণে হ'লে আপোনালোকে 10 পাছ আৰু 8 পাছ হ'ব লাগিব। আৰু ইয়াতে গ্ৰেড 3 কেটেগৰী আছে। গ্ৰেড 3ৰ কাৰণে আপোনালোকৰ এইকেইটা পষ্ট ওলাইছে, হয়তো আৰু ওলাইছে, ডিটেইলছকৈ দিয়া হোৱা নাই। আপোনালোকক অফিচিয়েল ন'টিচটো ডিছক্ৰিপশ্যনত থাকিব, তাৰ পৰা গৈ আপোনালোকে ভালকৈ ডিটেইলছবিলাক চাব পাৰিব, কোনটোৰ কাৰণে কি পষ্ট ওলাইছে, কিমান পষ্ট ওলাইছে, কি কোৱালিফিকেশ্যন লাগিব, সকলোখিনি চাব পাৰিব। ডিছক্ৰিপশ্যনত আমি লিংকটো দি দিম অফিচিয়েল ন'টিচৰ। ইয়াতে গ্ৰেড 3ৰ কাৰণে একাউণ্টেণ্ট, কেছিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেন'গ্ৰাফাৰ এইবিলাক পদ ওলাইছে। প্ৰায় 8,331টা পদ ওলাইছে, 8,331টা পদ। আৰু কোৱালিফিকেশ্যন লাগিব ইয়াৰ কাৰণে আপোনালোকৰ কেণ্ডিডেট হু হেভ পাছ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা অফ মিনিমাম 6 months ডিউৰেশ্যন কেন এপ্লাই অনলাইন ফৰ দ'জ পোষ্ট। কৈছে যে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বেচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, ডিপ্ল'মা অফ মিনিমাম 6 months ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াতে গ্ৰেড 3ৰ কাৰণে কেটেগৰী 2ত আছে আপোনালোকৰ ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফ'ৰ্চমেন, ছেকশ্যন এছিষ্টেণ্ট, ছইল কনভাৰ্চেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ এটচেট্ৰা। তাৰ কাৰণে প্ৰায় পষ্ট আছে আপোনালোকৰ 3,690টা। বহুত ডাঙৰ অপৰচুনিটি এইটো অসম চৰকাৰৰ, আপোনালোকে এপ্লাই কৰিব সোনকালে। আৰু ইয়াৰ গ্ৰেড 3
ছেকেণ্ড কেটেগৰীৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ, 12 পাছ আৰু ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব, 12 পাছ ফ্ৰম ছায়েন্স ষ্ট্ৰীম। তাৰপিছত আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে 3 নম্বৰ কেটেগৰীটোত আছে ড্ৰাইভাৰ পোষ্ট। ড্ৰাইভাৰ পোষ্টটো বহুত ওলাইছে, 1120টা পোষ্ট ওলাইছে ড্ৰাইভাৰ কাৰণে। ইয়াৰে কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ মেট্ৰিক পাছ। তাৰপিছত আপোনালোকক লগতে লাগিব এপ্লাই কৰোঁতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন। এখন বহুতৰ মানে সকলোৰে দৰকাৰ হ'ব অনলাইন কৰোঁতে। ইয়াত লিখি দিছে কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্ট্ৰেশ্যন দেয়াৰ নেম অফ এনি ওৱান অফ দেয়াৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। এখন আপোনালোকৰ ডেট ফেল বা কিবা হৈ থাকিলে নহ'ব, আপোনালোকৰ যোনখন কাৰেণ্ট হেৰি হয় সেইখন লাগিব। আৰু ইয়াতে চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি চিটিজেনশ্বিপ ইণ্ডিয়াৰ হ'ব লাগিব। তাৰোপৰি ইয়াতে এজ লিমিট দিয়া আছে, 18 বছৰ তলৰ হ'লে নহ'ব আৰু 40 বছৰ পাৰ হ'লে নহ'ব 1 জানুৱাৰীৰ পিছত। 1 জানুৱাৰীলৈকে 40 বছৰ মানে পাৰ হৈ গ'লে নহ'ব। তাৰপিছত ইয়াতে আৰু দিয়া আছে কেটেগৰীৰ কাৰণে কিমান অলপ ৰিলেক্স এজ আছে। কেটেগৰী উইথ আপাৰ এণ্ড ৰিলেক্সেশ্যন উইল বি এজ ফ্ল'ৱাৰ্ছ। কাৰ কাৰণে কিমান বছৰ হেৰি কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এক্সট্ৰা পাব। OBC MOBC কাৰণে 3 বছৰ এক্সট্ৰা পাব। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকে 2 বছৰ পাব। PWDৰ কাৰণে 10 বছৰ আপোনালোকে ইয়াতে ৰেহাই পাব। তাৰপিছত এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে উল্লেখ কৰিছে। এপ্লিকেশ্যন ফিজ অফ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট। কাৰ কাৰণে কিমান ফিজ লাগিব এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইয়াতে দিছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে গ্ৰেড 3ৰ কাৰণে 350 টকা, গ্ৰেড 4ৰ কাৰণে 200 টকা, OBC MOBCৰ কাৰণে 350 টকা, গ্ৰেড 3ৰ কাৰণে আৰু গ্ৰেড 4ৰ কাৰণে 200 টকা। চিডিউল কাষ্টৰ কাৰণে আপোনালোকৰ 250 টকা, গ্ৰেড 3ৰ কাৰণে আৰু গ্ৰেড 4ৰ কাৰণে 150 টকা। আৰু চিডিউল ট্ৰিপৰ কাৰণে এইটো কাষ্টৰ কাৰণে আপোনালোকৰ 250 টকা, এইপিনে 150 টকা গ্ৰেড 4ৰ কাৰণে। তাৰপৰা ইয়াতে এটা নোট দিছে, কেণ্ডিডেটছ হু উইল এপ্লাই ফৰ মাল্টিপুল কেটেগৰিজ হেভ টু পে স্পেচিফিক এমাউণ্ট অফ আছ কেটেগৰী। ইয়াতে নোটটো আপোনালোকে পাইছে, এইটো দিছে। তাৰোপৰি মড অফ পে'মেণ্টৰ মড আপোনালোকৰ সম্পূৰ্ণ অনলাইন হ'ব। অনলাইন প্ৰচেছতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ফিজ উইল বি অনলাইন। আপোনালোকে এপ্লিকেশ্যন কেন পে দেয়াৰ ফ্ৰী ইউজিং ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI নেট বেংকিং অৰ ৱালেট এইবিলাকৰ দ্বাৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তাৰপৰা ইয়াতে হাউ টু এপ্লাই ফৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, কেনেকৈ এপ্লাই কৰিব লাগিব। ইয়াতে এইকেইটা লিংক দিয়া আছে, স্ক্ৰল ডাউন চেং ইম্পৰ্টেণ্ট লিংকছ আৰু কিবাকিবি ইয়াতে ইম্পৰ্টেণ্ট লিংক দিয়া আছে, আপোনালোকে এইবিলাক খুলি চাব পাৰিব। ইয়াতে এইটো এপ্লাইৰ লিংকো দিয়া আছে, অনলাইন এপ্লাই ফৰ লিংক। মই ভাবোঁ আপোনালোকে নিজে কৰাতকৈ হয়তো কোনোবা নেট কেফেত গৈ কৰিলে ভাল হ'ব, যিহেতু তাত ডকুমেণ্টবিলাক স্কেন কৰি আপলোড কৰা হয়, তেতিয়া অলপ ভাল হয় আৰু ভুল হোৱাৰ চান্স নাথাকে। আপোনালোকে নিজে কৰিলে ক'ত কি টিপিব একো ঠিকনা নাথাকে, সেইবাবে আপোনালোকে পাৰিলে নেট কেফ বা অনলাইন কোনোবা দোকানত গৈ কৰিব পাৰে। ইয়াতে ফটোগ্ৰাফাৰ আৰু ছিগনেচাৰ লাগিব। ডকুমেণ্ট কি লাগিব আপোনালোকক কেনেকৈ লাগিব দেখাই দিছোঁ। ইয়াতে পাছপৰ্ট চাইজৰ ফটো লাগিব 35 KB, JPG, JPEG, এইটো ফৰ্মেটটো এনেকুৱা হ'ব লাগিব ফাইলৰ, এইকেইটা হেৰিয়ৰ। আৰু ছিগনেচাৰটো হ'ব লাগিব 30 KB, এইটো একেই এনেকৈ এইটো টাইপত ফৰ্মেটটো বনাব লাগিব। তাৰপৰা নেক্সট আছে ইম্পৰ্টেণ্ট ডেটছ অফ আছাম ৰিকুৱাৰমেণ্ট। ইয়াতে ষ্টাৰ্টিং ডেট আৰু সেইকেইটা দিয়া হৈছে, লাষ্ট ডেট 13, বেছি দিন নাই, আপোনালোকে সোনকালে এপ্লাই কৰক। ইয়াতে এপ্লাইৰ গোটেইকেইটা লিংক দিয়া হৈছে, এইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। আৰু ইয়াতে এটা কথা কোৱা হৈছে যে ডাউনলোড এক্সাম চিলেবাছ, ইয়াতে হয়তো চিলেবাছটো দিব অলপ পিছত, যিহেতু এপ্লাই হৈ আছে, পিছত আহিব চিলেবাছটো, আপোনালোকে কি কেনেকৈ কি পঢ়িব লাগিব। অনলাইন এপ্লাই গাইড ফৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, ইয়াতে অনলাইন এপ্লাইৰ কাৰণে কিছুমান গাইড দিয়া হৈছে, আপোনালোকে চাব পাৰিব কেনেকৈ কি কৰা হয়। তাৰপিছত আপোনালোকৰ
ইয়াতে বেচলাৰ ডিগ্ৰী লেভেলৰ কি কেনেকৈ লাগিব, এক্সামটো কেনেকৈ হ'ব ইয়াতে লিখিছে। ৰিটেন এক্সাম হ'ব আপোনালোকৰ, ৰিটেন এক্সাম অফলাইনত হ'ব। কিছুমান MCQ থাকিব। ইয়াতে 175 মাৰ্কৰ হ'ব আৰু আপোনালোকক টাইম দিব 3 আৱাৰ, মানে 3 ঘণ্টীয়া এখন কুৱেশ্যন পেপাৰ আহিব। এইটো ইয়াতে কেইখন কুৱেশ্যন পেপাৰ আহিব উল্লেখ কৰা নাই। 175 মাৰ্ক হ'ব আৰু আপোনালোকক 180 মিনিটছ দিব, অৰ্থাৎ 3 ঘণ্টা দিব। আৰু ডেট অফ এক্সাম এইটো আহিব, আপোনালোকৰ কেতিয়া কি হ'ব, ডেট কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব। ইয়াতে 2 নম্বৰত এটা আকৌ আপোনালোকে স্কিল টেষ্ট দিব লাগিব, এইটো 25 মাৰ্কৰ থাকিব। কম্পিউটাৰ টেষ্ট অৰ আদাৰ টেষ্ট অৰ ইণ্টাৰভিউ, আপোনালোকে ইয়াতো এটা 25 মাৰ্কৰ দিব লাগিব। ক্লাছ 12ৰখিনি কেনেকৈ হ'ব ইয়াতে সম্পূৰ্ণ ডিটেইলছখিনি আছে, আপোনালোকে চাব পাৰিব। মই বেছি বুজাই নাথাকোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে। ইয়াতে আপোনালোকে এইটো ৱেবছাইটত আহি সকলোখিনি চাব পাৰিব। ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ইয়াতে নিজে পঢ়িলে সকলোখিনি বুজি পাব। ইয়াতে সকলো দিয়া আছে। একদম লাষ্ট এইটো দেখিছে আপোনালোকে, অসম চৰকাৰৰ চাকৰি 26,441টা পদ। যোগ্যতা 8ম শ্ৰেণীলৈকে আছে, আপোনাৰ 8ম শ্ৰেণী উত্তীৰ্ণ। গতিকে আপোনালোকে সকলোৱে আপডেট কৰিব আৰু পাৰিলে নিজৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি কথাটো জনাই দিব যে অনলাইন হৈ আছে। ধন্যবাদ। ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি অলপ শ্বেয়াৰ কৰি দিব।